নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই। মোৰো ভালেই। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক হিয়াৰ এপাহি গোলাপ নামৰ ধাৰাবাহিকখনত হিয়াৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয় আপোনালোকে জানেনে? তেওঁৰ ঘৰ ক'ত হয়, তেওঁৰ নাম কি হয়, এই সকলোবোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেন্তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত হিয়াৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে গায়ত্ৰী বৰা। তেওঁৰ ঘৰত মতা নাম হৈছে বেবী। তেখেতৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিত। অভিনেত্ৰী গায়ত্ৰী বৰাৰ জন্ম তাৰিখ হৈছে 17 জানুৱাৰী। বন্ধুসকল, গায়ত্ৰী বৰাৰ শিক্ষাগত অৰ্হতাৰ কথা জানিব গ'লে তেওঁ পোনপ্ৰথমে স্কুলিং বিশ্বনাথ চাৰিআলি একাডেমীৰ পৰা কৰে আৰু তাৰ পিছত বিশ্বনাথ কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰে। বন্ধুসকল, অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেখেতৰ পৰিয়ালত মাক, দেউতাক আৰু ভাইটি-ভগ্নী আছে। তেখেতৰ দেউতাকৰ নাম হৈছে অতুল বৰা আৰু মাকৰ নাম হৈছে মৃদুস্মিমা বৰা আৰু ভগ্নীৰ নাম হৈছে পাহি। যদি আমি তেখেতৰ অভিনয় জগতৰ কথা জানিব বিচাৰোঁ, তেওঁ অভিনয় জগতত খোজ দিয়ে 4 বছৰ বয়সৰ পৰা শিশু শিল্পী হিচাপে। তাৰ পিছত তেখেতে VCD, ভিডিঅ' ছং আদিত অভিনয় কৰে। তেখেতৰ প্ৰথমখন ধাৰাবাহিক হৈছে বাস্তৱ। এনেদৰে তেওঁ কেইবাখনো ধাৰাবাহিক বিধাতা, দাপোন, বান্ধোন, ৰাধা আৰু বৰ্তমান হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকত অভিনয় কৰি আছে। অভিনেত্ৰীগৰাকীয়ে থিয়েটাৰতো অভিনয় কৰিছে। বন্ধুসকল, আপোনালোকে বাৰু হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকত হিয়াৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ অভিনয় চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটি লাইক কৰি দিব আৰু এনেদৰে নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ধন্যবাদ।